আজি আছিলে মোৰ আমুল অসমত লাইভ কুকিং আৰু সেই লাইভ কুকিংটোত মই বনাইছিলোঁ কলা চাউলৰ ফিৰনি। ফিৰনিটো আচলতে ভাৰত আৰু ভাৰতীয় উপমহাদ্বীপৰ পাৰম্পৰিক মিঠাই। আৰু এই ফিৰনিটো কিন্তু ফাৰ্চীসকলৰ লগত জড়িত হৈ আছে। এই ফিৰনি শব্দটো আহিছিলে ফাৰ্চী ভাষাৰ পৰা। তেওঁলোকৰ ভাষাত ফিৰনি মানে হৈছে চাউলেদি বনোৱা ক্ষীৰ। আৰু মোগলসকলৰ যোগেদিয়েই কিন্তু এই ফিৰনি আহি পাইছিলেহি ভাৰত। আৰু আজি মই বনাইছিলোঁ কলা চাউলৰ ফিৰনি আৰু কলা চাউলটো বিশেষকৈ কিন্তু মণিপুৰত বিশেষভাৱে কৰা হয় আৰু 2020 চনত এই কলা চাউলে GI টেগ লাভ কৰিছিল। তেনেহ'লে বলক বনাই হোৱাৰ পাছত ৰিভিউটো লওঁ হাজবেণ্ডৰ পৰা। আজি কি টেষ্ট কৰা। আজি বনাইছোঁ কলা চাউলৰ ফিৰনি। বঢ়িয়া ভাল হৈছে? ভাল হৈছে লৈ লোৱা বাতিটো তুমি লৈ লোৱা। কি কোৱা আছে ভাল হৈছে মিঠাটো বঢ়িয়া বঢ়িয়া দিয়া থেংক ইউ অ'কে